Hello friends, welcome back to my YouTube channel. আজি হোলি দ্বিতীয় দিন হয় তো আজি গৈ আছোঁ হোলি খেলিব প্ৰথমতে চাওঁ ক'ত যাওঁ চাগে ফেঞ্চি পিনে যাম তাৰপিছত দৌলগোবিন্দ পিনে যোৱা হ'ব পাৰে তো চাই থাকক ভিডিঅ'টো দেখুৱাই আছোঁ গুৱাহাটী হোলি লেটছ গো আৰু আহি পাই গ'লোঁ ফেঞ্চি বজাৰ এখন ফেঞ্চি বজাৰ হয় ফেঞ্চি বজাৰখন য'ত মানে আপোনাৰ ফুটপাথত বজাৰবিলাক বহে যে সেই ৰাস্তাটো হয় এইটো আৰু মানুহ চাওক আৰু এইটো হ'ল ফেঞ্চি বজাৰৰ চাৰিআলিটো এই ৰাস্তাটো ফেঞ্চি বজাৰৰ আৰু এইটো চাৰিআলিটো আৰু ৰাইট চাইডে আছে আপোনাৰ এই চিধাকৈ ৰাইট চাইডে এইটো চিধাকৈ ইফালে হৈ আছে আপোনাৰ হোলি ডেন্স মানে ডিজে পাৰ্টি হৈ আছে এই আগফালে দেখিছেনে বলক আগলৈকে যাওঁ দেখুৱাই আছোঁ চাই থাকক মোৰ লগত ভিডিঅ'টো তো বলক আগলৈকে যাওঁ আগলৈকে গৈ কেনে দেখুৱাই আছোঁ আগত কি চলি আছে বঢ়িয়াকৈ দেখুৱাই আছোঁ আজি ফেঞ্চি বজাৰৰ হোলি একচুৱেলি ময়ো দেখা নাছিলোঁ এইবাৰ আহিলোঁ প্ৰথমবাৰ হোলি দেখুৱাইছোঁ ফেঞ্চি বজাৰত এনেকুৱা হয় হোলি ফেঞ্চি বজাৰত পূৰা ডেন্স চলি আছে গান চলি আছে গানৰ লগে লগে চব নাচি আছে আৰু হেলমেট চেলমেট পিন্ধি একদম পূৰা একদম হেলমেট লৈ হাতত লৈ নাচি আছে পূৰা এইবাৰ একদম পূৰা আচুজতাৰ গান লগাই দিছে আচুজতাৰ গানত পূৰা নাচি আছে একদম পূৰা মজা একদম পূৰা ডেন্স কৰি একদম পাগল হৈ গৈছে দিছ ইজ হোলি ফেঞ্চি হাল্লা চাওক হাল্লা এতিয়া বলক এতিয়া ফেঞ্চিৰ পৰা ওলাই দিওঁ ফেঞ্চিৰ পৰা ওলাই গৈ এতিয়া গৈ আছোঁ ডাইৰেক্ট দৌলগোবিন্দৰ ফালে আহি গ'লোঁ ফেঞ্চিৰ পৰা এতিয়া গৈ আছোঁ দৌলগোবিন্দ বলক এতিয়া দৌলগোবিন্দত যাওঁ আৰু মোৰ পিছফালে আছে ফেৰী দেখাই আছোঁ এইটো ফেৰীঘাটেদি আপোনাৰ দৌলগোবিন্দ যাব পাৰি উমানন্দ যাব পাৰি মই দেখুৱাই আছোঁ দৌলগোবিন্দৰ ফেৰীঘাটটো ক'ত আছে এইফালে দৌলগোবিন্দ যোৱা ফেৰী এইখন বলক এতিয়া গৈ টিকেটটো কাটিব লাগিব আজিকালি অনলাইন টিকেট হয় এইফালে যায় এতিয়া গৈ অনলাইন টিকেটটো কাটি মানে অনলাইন মানে কি আমি অফলাইনতে কাটিম খালি তাহাঁতে অনলাইনত কাটি দিব টিকেটটো দেখুৱাই আছোঁ মোবাইল নম্বৰ নামটো টিকেটটো কাটা হৈ গ'ল দেখিছেনে অনলাইনত টিকেটটো কাটি দিলে বলক ফেৰীত উঠোঁ ফেৰীত উঠি কেনে সেই পাৰলৈকে যাওঁ ডাইৰেক্ট হোলী বুলি একদম ফেৰীত একদম মানুহে বাইকে পূৰা ভৰ্তি হৈ গৈছে ভিতৰ বাহিৰ চব ভৰ্তি হৈ গৈছে একদম চাওক ফেৰী আৰম্ভ হৈ গ'ল এতিয়া গৈ আছোঁ ডাইৰেক্ট সেইটো পাৰে সেইখন নাওখন আহি আছে সেইখনো সিপিনৰ পৰা আহিছে মানে আহোঁতে এখন যায় আৰু এখন আহে আৰু এইটো হ'ল আমাৰ মৰমৰ উমানন্দ মন্দিৰটো একদম নদীৰ মাজৰ পৰা চালে কি ধুনীয়া দেখি চাওকচোন একদম মজা লাগে চাই আৰু এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট সেইটো পাৰ মানে এইখন গাড়ীখন দেখিছেনে ফেৰীখন সেইখন ইয়াতে এইখন জইন লগাই দি ইফালে নামিব লাগিব আৰু ইফালে অহা মানুহ ৰখি আছে এইখনত আমি আহি আছোঁ এতিয়া নামিম এই পাৰ পাই গ'লোঁ আৰু সেইবিলাক আহিবৰ কাৰণে ৰখি আছে আমি ৰখি আছোঁ নামিবৰ কাৰণে বলক এতিয়া যাওঁ গৈ কেনে নামোঁ চাওক পূৰা ভৰ্তি হৈ আছে একদম ইয়াতে ময়ো আছোঁ কি মস্ত নাও দেখিছেনে বিশাল নাও বাইকে মানুহে ভৰ্তি একদম পূৰা এখন ইয়াত লগাই দিব এতিয়া এয়া যোৱা মানুহ বাইকৰ লাইন পাৰত লাগি গ'ল আহি ফেৰী এতিয়া খালি নামিব লাগে আৰু যাব লাগে দৌলগোবিন্দ মন্দিৰ বলক বহুত দেৰি হৈছে দৌলগোবিন্দ মন্দিৰ যাওঁ ডাইৰেক্ট দৌলগোবিন্দ মন্দিৰৰ পৰা দেখুৱাই আছোঁ বাকী এইখিনি চাই থাকক মোৰ লগত ভিডিঅ'টো এনেকৈ শাৰী পাতি এজনকৈ ওলাই এখন বাইক মানুহ ওলাই ডাইৰেক্ট ওলাই আহিলোঁ এইটো ৰাস্তাটো মানে এইফালে ৰাস্তাটো কেঁচা হয় বাৰিষা দিনত বহুত বোকা পানী হৈ যায়তো এনেকৈ পাৰ হৈ যায় এই চিধা দৌলগোবিন্দ হয় ডাইৰেক্ট ফেৰীৰ পৰা নামিয়ে পৰা চিধা দৌলগোবিন্দ মন্দিৰ এইটো দৌলগোবিন্দ মন্দিৰ ৰাস্তাটো এনেকৈ অলপমান এইটো ৰাস্তা দি অলপমান গ'লে মন্দিৰটো পাই যায় ফাইনেলি আহি পাই গ'লোঁ দৌলগোবিন্দ মন্দিৰ।
এতিয়া দৌলগোবিন্দ মন্দিৰটো দেখুৱাই আছোঁ মানে আজি হোলী স্পেচিয়েল চলি আছে কিবা কিবি শুনা পাই আছে চাগে গৈ কিনে দেখুৱাই আছোঁ কি চলি আছে দৌলগোবিন্দ মন্দিৰত আৰু এইটো হ'ল মন্দিৰটো মন্দিৰৰ বাহিৰত ভিতৰত একদম পূৰা ভিৰ লাগি আছে হোলীৰ কাৰণে কাৰণ হোলীৰ ছেকেণ্ড দিনাখন ইয়াতে মানে মেলা লাগে মেলা হয় মানে তো পূৰা একদম মেলাত মানুহ পূৰা ভৰ্তি হৈ আছে বাহিৰখন চাই লওক এইটো হ'ল মেইন গেটটো কি ধুনীয়াকৈ সজাইছে মেইন গেটটো এইটো হ'ল মেইন গেটটো আৰু এতিয়া বলক ভিতৰত যাওঁ ভিতৰৰ পৰা আপোনালোকক মজাকৈ মই দেখুৱাই আছোঁ দৌলগোবিন্দ মন্দিৰৰ ভিতৰটো ৰ'ব ভৰিখন ধুই লওঁ ভৰিখন ধুই লৈ কেনে গৈ আছোঁ ধুনীয়াকৈ ভৰিখন ধুই ল'লোঁ কাৰণ বহুত দূৰ আহিছোঁতো কি খচি আহিছোঁ ভৰিখন ধুই লৈ কেনে ধুনীয়াকৈ আহিলোঁ ভিতৰত এতিয়া ভিতৰত দেখুৱাই আছোঁ আপোনালোকৰ এইফালে লেফ্ট ছাইডে আছে দৌলগোবিন্দ সাংস্কৃতিক সন্ধিয়া ইয়াতে মানে এখন মঞ্চ এই মঞ্চখনত সাংস্কৃতিক সন্ধিয়া হ'ব দৌল উৎসৱ সাংস্কৃতিক সন্ধিয়া হ'ব আৰু আপোনাৰ ৰাইট ছাইডে মানে অস্থায়ীভাৱে কাউণ্টাৰ বহাইছে এই কাউণ্টাৰ এইটো অস্থায়ীভাৱে কাউণ্টাৰ বহাইছে মানে টিকেট চিকেট কাটিব আপোনাৰ ভোগৰ কাৰণে চবেই গম পায় তো এইটো হ'ল মন্দিৰৰ গেটটো মানে মেইন মন্দিৰটো আৰু আপোনাৰ পাৰ্মানেণ্ট যিটো কাউণ্টাৰ আছে এইটো হ'ল পাৰ্মানেণ্ট কাউণ্টাৰ মানে এইটো আহিব দৌলগোবিন্দ মন্দিৰলৈ এইটো কাউণ্টাৰত আপুনি টিকেট কাটিলে ভোগৰ কাৰণে প্ৰসাদ আৰু ভোগ খাব পাৰিব এই ভোগৰ কাৰণে লাইন পাতি আছে আৰু এইটো হ'ল মন্দিৰৰ এটা মণিকূট দৌলগোবিন্দ মন্দিৰৰ ভিতৰত এই ভোজনালয় ইয়াতে ভিতৰত ভোগ দি আছে মানে আপুনি টিকেট কাটিলে ইয়াতে ভোগটো খাই যাব পাৰিব ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু এইটো হ'ল নামঘৰটো বলক নামঘৰৰ ভিতৰত দেখুৱাই আছোঁ আৰু ইয়াতে নাম কীৰ্তন ধৰে এই আগফালে নাম ধৰি আছে এইবিলাক মানুহ এইটো বহিব পাৰি আৰু এইফালে চাওক বান্দৰে পূৰা একদম পায়স খাই আছে মানুহ নিচিনা ফাইনেলি ওলাই গ'লোঁ দৌলগোবিন্দ মন্দিৰৰ পৰা এতিয়া আকৌ ফেৰি গৈ আছোঁ অলপ পিছত ফেৰি আছে ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এনেকুৱা মজা ভিডিঅ' আহি থাকিব বেলেগ টাইপৰ ভিডিঅ' তো বাই বাকী চাই থাকক আৰু দেখুৱাই আছোঁ এতিয়া ওলাই দিলোঁ যাবৰ কাৰণে ছেম আকৌ টিকেট কাটিব লাগিব লাইন ধৰিব লাগিব আৰু এইফালে ফেৰিখন আহি আছে এই অনলাইন টিকেট কাটি আছে নাম আৰু ফোন নম্বৰ দিব লাগে নাম আৰু ফোন নম্বৰ দিলে অনলাইন টিকেটখন ওলাই যায় এইখন ফেৰিখন আহি আছে এইখন আহিলেই আৰু ধুনীয়াকৈ যাম ডাইৰেক্ট গৈ কেনে সেইটো বাৰ পাই যাম আৰু এইখন ফেৰিখন আহি পাই গ'ল এতিয়া উঠিব লাগে উঠি এনেকৈ এজনকৈ এটাকৈ লাইন পাতি ধুনীয়াকৈ স্কুটি বাইক ভৰাই একদম পূৰা মানুহ খাচা খাচ এইবাৰ একদম আহোঁতে মানুহ অলপ কম আছিলে এইবাৰ পূৰা মানুহ একদম পূৰা ফুল ভৰ্তি হৈ গৈছে দেখুৱাই আছোঁ চাই থাকক এনেকৈ এখনকৈ স্কুটি ভৰাই বাইক ভৰাই এই চাওক মানুহ চাওক পূৰা একদম মানুহ মানে এইখন লাষ্ট ফেৰি হয় যিখিনি আহিছিলে সেইখিনিও গৈ আছে আৰু আগৰখিনিও গৈ আছে মানে এইখন লাষ্ট ফেৰি হয় 4:30 লাষ্ট থাকে দৌলগোবিন্দ মন্দিৰৰ পৰা ফেৰিখন 4:30 যদি পাৰ হৈ যায় আপুনি আহিব লাগিব ৰাস্তাইদি ঘূৰি আৰু এইটো হ'ল সেইটো পাৰৰ সেইটো পাৰঘাট পাই গ'লোঁ আহি তো বাই বাই